নমস্কাৰ আপোনালোকে নিশ্চয় জানে আমাৰ ৰাশিয়ে আমাৰ ব্যক্তিত্বৰ বিষয়ে বহুতো কথা কয় আমি ইতিমধ্যে দশম ৰাশিলৈকে আলোচনা কৰিছো আৰু আপোনালোকে সেই ভিডিঅ'সমূহ চাব পাৰিব আৰু আপোনালোকে সেই ভিডিঅ'সমূহতো বহুত কমেন্ট কৰিছে গতিকে তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আজি আমি ৰাশি চক্ৰৰ বিশেষ ৰাশি একাদশ ৰাশি কুম্ভ ৰাশিৰ বিষয়ে সবিশেষ কথা পাতিম গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকে যদি এনে ধৰণৰ ভিডিঅ'সমূহ চাই ভাল পায় তেনেহলে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব লগতে বেল আইকনটো হিট কৰি থব আৰু আপোনালোকৰ বাবে নতুন নতুন ভিডিঅ' আনিবলৈ চেষ্টা কৰা হ'ব নতুন নতুন কনসেপ্টৰ ওপৰত ভিডিঅ' আনিবলৈ চেষ্টা কৰা হ'ব গতিকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু লগতে ভিডিঅ'টোত এটা লাইক কৰিব আৰু শেষত আপোনালোকে কমেন্ট কৰি জনাব যে আপোনালোকৰ লগত কথাবোৰ কিমান মিলিছে কিমান নাই মিলা গতিকে এতিয়া আমি আৰম্ভ কৰো বলক কুম্ভ ৰাশিৰ ব্যক্তিৰ গাত সকলোবোৰ ৰাশিৰে অলপ অলপ হলেও গুণ পোৱা যায় এই ৰাশি জলতত্ত্ব হয় পৃথিৱী তত্ত্ব হয় বায়ু তত্ত্ব হয় আৰু অগ্নি তত্ত্ব হয় মানে সকলোবোৰ ৰাশিৰে গুণ এই কুম্ভ ৰাশিৰ গাত পোৱা যায় কুম্ভ ৰাশিৰ জাতক জাতিকাই ফিলসফি বহুত ভাল পায় কে বস্তুবোৰৰ বা বিষয়বোৰৰ একদম ভিতৰলৈ সোমাই গৈ ভাল পায় এওঁলোকে একদম ডিপ নলেজবোৰ ল'বলৈ বিচাৰে আপোনাৰ চিন্তাধাৰা বহুত উন্নত হয় আপুনি ইউনিক আইডিয়াবোৰ দিব পাৰে যেটো কথা সাধাৰণতে মানুহে নাভাবে আপুনি সেই সমূহ কামো কৰা পৰিলক্ষিত হয় বস্তুবোৰ সহজে আপোনাৰ পছন্দ নহয় বস্তুবোৰটো পছন্দ নহয় লগতে মানুহবোৰো সহজে আপোনাৰ পছন্দ নহয় আপুনি বহুত বেছি দিন কথা মনত নাৰাখে মানে পাহৰি যায় ধৰক আপুনি যদি কয় মই তোক কাইলৈ ফোন কৰিম বুলি কাৰোবাক যদি কয় আপুনি সেই ফোনটো আৰু নকৰে মানে আপুনি পাহৰি যায় আপুনি ইমান বেছিকৈ মানুহৰ লগত এটেচ হৈ না যায় নহয় আপুনি কুম্ভ ৰাশিৰ ব্যক্তিসকল সেইভাবে বহুত সুখী আৰু এওঁলোক সুখী হ'ব পৰাৰ কাৰণো এইটো এওঁলোকে বস্তুৰ পৰা হওক মানুহৰ পৰা হওক নতুবা কোনোবা ফিলিংছৰ পৰা হওক মানে আবেগসমূহৰ পৰা হওক বা কোনো কথাৰ পৰাই হওক তেওঁলোকে সহজে ডিটেচ হৈ যাব পাৰে এওঁলোকে কোনো এটা কথা ধৰি নাথাকে মানে এওঁলোকে আঁতৰিম বুলি যদি ভাবে আঁতৰি যাব এওঁলোকক কোনো ৰখাব নোৱাৰে কুম্ভ ৰাশিক জ্যোতিষৰ ৰাশি বুলিও কোৱা হয় এওঁলোকৰ জ্যোতিষবিদ্যাৰ প্ৰতি ইনহেৰেন্ট চখ আছে হয়তো এওঁলোকে নিজেও নাজানে সেই কথা কিন্তু য'ত জ্যোতিষৰ কথা আলোচনা হয় বা চোৱাচিতাৰ কথা ইত্যাদিৰ কথা ওলাই এওঁলোকে বহুত মনোযোগেৰে সেই কথাবোৰ শুনে আৰু এই যোনবোৰ ভিডিঅ' এষ্ট্ৰলজিৰ লগত ৰিলেটেড হওক বা স্পিৰিচুৱেল কিবা কথাৰ লগত ৰিলেটেড যোনবোৰ ভিডিঅ' হয় পডকাষ্ট হয় তাতো কুম্ভ ৰাশিৰ মানুহবোৰে সেইবোৰ বেছিকে চায় এওঁলোকে সকলোবোৰ ভিডিঅ'তে নিজৰ কথাবোৰ জানিবলৈ বিচাৰে সকলোবোৰ কথা মানে সকলোবোৰ ভিডিঅ' যোনবোৰ ভিডিঅ' আপোনাৰ এষ্ট্ৰলজিৰ লগত ৰিলেটেড হয় এওঁলোকে গৈ সেই ভিডিঅ'সমূহ চায় এওঁলোকে অকল তেওঁলোকৰ ৰাশিটোৰ বিষয়ে নাচায় এওঁলোকে সকলোবোৰ ৰাশিৰ কথাই জানিব বিচাৰে সকলোবোৰ ৰাশিৰে এওঁলোকে ভিডিঅ' চায় প্ৰতিটো ক্ষেত্ৰৰ পৰা এওঁলোকে জ্ঞান লৈ থাকে এওঁলোকৰ এটা এডিকশ্যন থাকে সেই এডিকশ্যনটো যিকোনো বস্তুৰ হ'ব পাৰে কিতাপ পঢ়া হ'ব পাৰে কিবা লিখা হ'ব পাৰে বা কাজিয়া কৰাও হ'ব পাৰে বা কোনো এটা পৰীক্ষা বাৰে বাৰে দিয়া বা কোনো এটা ভুল বাৰে বাৰে কৰা বা আনক সহায় কৰা বা কোনো এটা কাম একেধৰণে কৰা এনে ধৰণৰ নিচা এওঁলোকৰ থাকে এওঁলোকে পৰিস্থিতি অনুযায়ী এডজাষ্ট কৰিব পাৰে কুম্ভ ৰাশিৰ জাতক জাতিকাসকল বহুত এম্বিচিয়াছ হয় জীৱনত সকলোবোৰ বস্তু অলপ হাই লাগে এওঁলোকক আপোনাৰ লগত মানুহ কানেক্ট হৈ যায় এওঁলোকৰ ইমোশ্যনৰ স্পাইক এনে যে মানে কেতিয়াবা এওঁলোকে এনেকুৱা কৰে মানে আপোনাৰ লগত এনেকুৱা কৰিব পাৰে যে আপোনালোকক বহুত ভাল পায় আপোনাক বহুত ভাল পায় তেওঁ বা আপোনাৰ বাবে তেওঁ জীৱন দিবলৈ প্ৰস্তুত হৈ যাব পাৰে কিন্তু কেতিয়াবা আপোনাক এনেকুৱা বেয়াকৈ কৈ দিব যে আপুনি আকৌ এবাৰ ভাবিব যে মই লগ পোৱা মানুহজন এইজন হয় নে নহয় মানে এওঁলোকৰ ইমোশ্যনেল স্পাইক হৈ থাকে এওঁলোকৰ ইমোশ্যনবোৰ হলনি হয় এতিয়া এইটো বস্তু ভাল লাগিলে নহয় হয়তো সেইটো বস্তু অলপ পিছতে তেওঁৰ বেয়া লাগিলে আপোনাক এতিয়া ইমান মৰম লগাকৈ কথা ক'ব অলপ পিছতে আপোনাক এনেকুৱাকৈ কথা ক'ব যে আপুনি চাই থাকিব লাগিব তেওঁৰ ফালে কি হৈছে মানে কুম্ভ ৰাশিৰ জাতক জাতিকাসকল আপোনালোকটো স্পিৰিচুৱেল হয়ে আৰু আপোনালোকৰ ক্ৰিয়েটিভিটিও বহুত আছে কিন্তু এটা আপোনালোকৰ সমস্যা আছে সেইটো হৈছে আপোনালোক অলপমান এলেহুৱা আপুনি আনক সহায় খুজিবলৈ বহুত বেয়া পায় নিজৰ বাবে জীয়াই থাকিব বিচাৰে আপুনি নিজে ভাল পোৱা কাম কৰি থাকিব বিচাৰে আপুনি যোনটো ভাবে সেই কামটোহে আপুনি কৰিবলৈ ভাল পায় আপুনি যেনেকৈ মকৰ ৰাশিৰ জাতক জাতিকাই নিজৰ বন্ধুৰ বাবে সকলো কৰিব বিচাৰে ঠিক তেনেকৈ আপুনি নিজৰ বাবে সকলো কৰিব বিচাৰে নিজক সকলোতকৈ আপুনি বেছি গুৰুত্ব দিয়ে আৰু যিটো কথা সঁচাকৈ বহুত ভাল কথা অদৰকাৰী কথাবোৰ নুশুনে যিবোৰ আপোনাৰ কামত নহয় কথা সেইবোৰ আপুনি গুৰুত্ব নিদিয়ে মনৰ পৰা আপুনি কাকো ক্ষমা নোখোজে যদিও কেতিয়াবা ক্ষমা খুজিবলগীয়া হয় কাৰোবাৰ ওচৰত বা আপুনি যদি মানে কোনোবাই আপোনাৰ ঘৰৰ মানুহে ক'লে যে তই ক্ষমা খোজ তেনেকুৱা ক্ষেত্ৰত যদি আপুনি বাধ্যত পৰি পেলাই ক্ষমা খুজিবলগীয়া হয় তেতিয়াহ'লে আপুনি কি কৰে আপুনি সেই মানুহজনক মানে যাৰ ওচৰত আপুনি ক্ষমা খোজে সেই মানুহজনক আগতে তেওঁৰ ভুলবোৰ কৈ লয় তাৰপিছত আপুনি তেওঁক কেনেকৈ কয় সৰি মানে আপোনাৰ ক'বলৈ মন নাযায় হয়নে গতিকে আপুনি তেনেদৰে কয় আৰু আপুনি জানে যে আপোনাক বহুত মানুহে বেয়া পায় জানে যদিও আপুনি তেওঁলোকৰ ওচৰত গৈ পেলাই নিজকে ভালে ৰাখিবলৈ নিবিচাৰে বা তেওঁলোকৰ লগত কথা পাতি যে মই ভাল এইটো আপোনালোকে প্ৰমাণ কৰিব নিবিচাৰে কাৰণ কোনোবাই ভাল পোৱা বেয়া পোৱাক লৈ আপোনাৰ একো নাই কাৰণ আপুনি নিজক ভাল পায় আৰু আপুনি নিজৰ লগতেই থাকিব বিচাৰে
এটা গান যদি আপোনাৰ ভাল লাগে সেইটো গান আপুনি ইমানেই শুনে দিনে ৰাতিয়ে শুনে আপোনাৰ আমনি নলগালৈকে শুনে আৰু শুনাৰ পিছত কেতিয়াবা সেইটো গান যদি কোনোবাই লগায় আপোনাৰ সেই গানটো আৰু শুনিবলৈ মন নাযায় কেতিয়াও কাৰোৰে কাৰণে আপুনি সলনি নহয় কোনোবাই যদি ভাবে বহুত কিবা কিবি ভাল লগা কথা কৈ বা ভাল লগা আপোনাৰ কিবা গিফ্ট দি পেলাই কুম্ভ ৰাশিৰ ব্যক্তিক ভুলাব পাৰিব এইটো তেওঁৰ মানে এটা বহুত ডাঙৰ ভুল ধাৰণা কাৰণ কুম্ভ ৰাশিৰ মানুহ কেতিয়াও সলনি নহয় কাৰো বাবেই সলনি নহয় কোনেও সলনি কৰিব নোৱাৰে এওঁলোকক কুম্ভ ৰাশিৰ মানুহে ভাইবছ গম পায় কুম্ভ ৰাশিৰ জাতক জাতিকাই কেতিয়াও আনৰ ব্যক্তিত্ব নাচায় কেতিয়াও আনৰ সৌন্দৰ্যতা নাচায় বা কেতিয়াও আনৰ টকা পইচা এইবোৰ নাচায় কেৱল ভাইবছ চায় কোন কেনেকুৱা দেখিলে তেওঁলোকে ধৰিব পাৰে সেই ৰাশিসমূহ যেতিয়া চাগে বনাইছিলে তেতিয়া কুম্ভ ৰাশিক বহুত সময় লৈ পেলাই বহুত ভাবি চিন্তি বনাইছে নিশ্চয় আমাৰ গুৰুৱে কয় যে কুম্ভ ৰাশিক বহুত সময় লৈ বহুত ভাবি চিন্তি পেলাই বনাইছে সাথী বুলি যে কয় শনিৰ 4 চলি থকাৰ বাবে কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনবোৰ অলপমান বেয়া হৈ আছে কিন্তু আপোনালোকৰ দিন ভাল হ'ব ভাল হওক হেতুৱে প্ৰাৰ্থনা কৰো গতিকে ভিডিওটো আজি ইমানলৈকে আছিল আৰু শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ গতিকে আপোনালোকক আকৌ এবাৰ অন্য এটা নতুন ভিডিওৰ সৈতে লগ পাম তেতিয়ালৈকে আহিছো হৰ হৰ মহাদেৱ